এখন সৰু নিস্তব্ধ গাঁও সুন্দৰপুৰত মানুহৰ জীৱন যাপন অতি সাধাৰণ কিন্তু আনন্দৰ আছিল। খেতিয়কসকলে পথাৰত খেতি কৰিছিল, নদীৰ পাৰত ল'ৰা ছোৱালী খেলিছিল, প্ৰতিদিনে সন্ধিয়া গাঁৱৰ চৌহদত পৰিয়ালবোৰ গোট খাইছিল। সুন্দৰপুৰ সুষম সমাজ আৰু পাৰস্পৰিক বিশ্বাসৰ বাবে পৰিচিত আছিল। তথাপিও এই আনন্দমুখৰ গাঁওখনতো যুগ যুগ ধৰি চলি অহা এটা উক্তিক প্ৰত্যাহ্বান জনাবলৈ প্ৰতাৰণাৰ চাপৰে অপেক্ষা কৰি আছিল। উক্তিটো আছিল সত্যৰ সদায় জয়। গাঁৱৰ মাজমজিয়াত এটা প্ৰাচীন বটগছ আছিল, যাৰ তলত গাঁৱৰ মানুহে বিবাদ সমাধানৰ বাবে সভা পাতিছিল। গাঁৱৰ মুৰব্বী ৰমেশক তেওঁৰ বুদ্ধি আৰু ন্যায়পৰায়ণতাৰ বাবে সন্মান জনোৱা হৈছিল। কিন্তু এদিনাখন ৰাতিপুৱা এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হ'ল, কিয়নো মহেশ নামৰ এজন ধনী ব্যৱসায়ীয়ে ৰবি নামৰ এজন দুখীয়া খেতিয়কক সোণৰ মুদ্ৰা চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। মহেশ বৰ কটকু আৰু খঙাল স্বভাৱৰ বাবে পৰিচিত আছিল। সভা অনুষ্ঠিত হোৱাত মহেশে ক'লে, এই মানুহজনে মোৰ পৰা সোণৰ মুদ্ৰা চুৰি কৰিছে। মহেশে বটগছৰ তলত সভাৰ সময়ত ৰবিলৈ অভিযোগমূলক আঙুলি দেখুৱাই ঘোষণা কৰিলে, মই তেওঁক বিশ্বাস কৰি মোৰ সামগ্ৰী ওচৰৰ গাঁওখনলৈ দিব পঠাইছিলোঁ, কিন্তু এতিয়া মোৰ ঘৰৰ পৰা সোণৰ মুদ্ৰা নোহোৱা হৈছে। নম্ৰ আৰু পৰিশ্ৰমী ৰবি কঁপি কঁপি থিয় হৈ আছিল। তেওঁৰ কাপোৰবোৰ জৰাজীৰ্ণ হৈ পৰিছিল। বছৰ বছৰ ধৰি কষ্ট কৰাৰ বাবে হাত দুখন ক্ষীণ হৈ পৰিছিল। ৰবিয়ে ক'লে, মই জীৱনৰ শপত খাই কৈছোঁ, মই একো চুৰি কৰা নাই। তেওঁ অনুৰোধ কৰিব ধৰিলে, মই অকল সেইটোহে কৰিছোঁ যিটো মোক কৰিব দিয়া হৈছিল। মহেশৰ ধন সম্পত্তি আৰু ৰবিৰ সততাৰ মাজত বিচ্ছিন্ন হৈ গাঁৱৰ মানুহে নিজৰ মাজতে গুণগুণাই উঠিল। মহেশে হাঁহি এটা মাৰিলে, কাৰণ তেওঁৰ প্ৰভাৱ আৰু ধন সম্পত্তিৰ বলত বিচাৰৰ শুনানি তেওঁৰ পক্ষত হ'ব বুলি তেওঁ আত্মবিশ্বাসী আছিল। তেওঁ সাক্ষী হিচাপে তেওঁৰ চাকৰ এজনক দাখিল কৰিছিল, যিয়ে অভিযোগ কৰিছিল যে চুৰিৰ অভিযোগৰ দিনা ব্যৱসায়ীজনৰ ঘৰৰ ওচৰত ৰবিক দেখা পাইছিল। আপুনি তাত থকাৰ কথা অস্বীকাৰ কৰিব পাৰিব নেকি? মহেশে প্ৰত্যাহ্বান জনালে। মই আছিলোঁ মহাশয়। বৰ্ধিত উত্তেজনাৰ মাজতো মাত্ৰ স্থিৰ কৰি ৰবিয়ে স্বীকাৰ কৰিলে, কিন্তু কেৱল ওচৰৰ গাঁৱত দিবলগীয়া সামগ্ৰী সংগ্ৰহ কৰিবৰ বাবেহে আছিলোঁ। মই কেতিয়াও আপোনাৰ আস্থাক প্ৰতাৰণা নকৰোঁ। ৰমেশে দুয়োপক্ষৰ কথা মন দি শুনিলে। যদিও মহেশৰ দাবীবোৰ পতিয়নযোগ্য যেন লাগিছিল, ৰমেশে বছৰ বছৰ ধৰি ৰবিক চিনি পাইছিল। তেওঁ সদায় সততাৰ মানুহ আছিল। তথাপিও তেওঁৰ বিৰুদ্ধে প্ৰমাণ বাঢ়ি আহিছিল। বিষয়টো সমাধানৰ বাবে ৰমেশে সত্যৰ পৰীক্ষাৰ প্ৰস্তাৱ আগবঢ়াইছিল। চৌহদৰ মাজত সামাজিক অনুষ্ঠানত ৰন্ধা বঢ়াৰ বাবে ব্যৱহাৰ কৰা এটি পুৰণি মাটিৰ চৌকা আছিল। ৰমেশে ঘোষণা কৰিলে, চৌকাটোৱে সত্যৰ সিদ্ধান্ত ল'ব। মহেশ আৰু ৰবি দুয়োজনে চৌকাৰ ভিতৰত হাত দিব। ৰবি নিৰ্দোষী হ'লে তেওঁৰ হাতত ছাইৰ দাগ নালাগিব, আৰু যদি দোষী তেনেহ'লে হাতত দাগ লাগিব। অস্বাভাৱিক পৰীক্ষাত গাঁৱৰ মানুহবোৰে হাহাকাৰ কৰি উঠিল। মহেশে ধূৰ্ত হাঁহি এটা মাৰি মান্তি হ'ল, কাৰণ তেওঁৰ বিশ্বাস আছিল যে এই কামটোৱে ৰবিক অপমানত পেলাব। ৰবি অত্যাধিক লজ্জিত হৈছিল। পৰীক্ষা আৰম্ভ হোৱাৰ আগত ৰমেশে ক'লে, পাত্ৰটোত পবিত্ৰ ছাই আছে, ই কোনো মিছা কথা নকয়। দোষী বিবেকৰ ওজন ছাইতকৈও গধুৰ হ'ব। মহেশক প্ৰথমে যাবলৈ কোৱা হ'ল। হঠাৎ অস্বস্তিত পৰি তেওঁ দ্বিধাবোধ কৰিলে। পাত্ৰটোৰ ৰহস্যময় শক্তিৰ বিষয়ে ৰমেশৰ দাবীৰ যদি সত্য হয়, তেন্তে হয়তো তেওঁৰ মিছা কথা ওলাই পৰিব। ৰিস্ক ল'বলৈ অনিচ্ছুক মহেশে ক'লে, এইটোৰ কোনো প্ৰয়োজন নাই, ৰবি স্পষ্টভাৱে দোষী। তেওঁৰ হতাশলৈ লক্ষ্য কৰক ৰাইজ। কিন্তু তেওঁৰ এই অভিনয়ক লৈ গাঁৱৰ মানুহ একো নক'লে। ৰমেশে জোৰ দিলে। মহেশে অনিচ্ছা সত্ত্বেও হাতখন পাত্ৰটোত ভৰাই দিলে। উলিয়াওঁতে তাৰ হাতখনত ছাইৰ দাগ লাগি আহিল। তাৰ পিছত ৰবিৰো পাল আহিল। চকু দুটা মুদি ফুচফুচাই এটা প্ৰাৰ্থনা কৰিলে আৰু ভিতৰত হাতখন ভৰাই দিলে। আৰু যেতিয়া হাতখন উলিয়াই আনিলে, সকলোৱে আচৰিত হ'ল। তেওঁৰ হাতখন পৰিষ্কাৰ হৈয়ে আছিল। মানুহবোৰে এই অবিশ্বাস্য ঘটনাটো দেখি আচৰিত হ'ল, কিন্তু সকাহো পাইছিল। ৰমেশে গাঁওবাসীক সম্বোধন কৰিলে, পাত্ৰটোৱে কথা কৈছে, মিছা কথাৰে আগুৰি থাকিলেও সত্যই সদায় প্ৰাধান্য পায়। ৰবি নিৰ্দোষী। মহেশৰ মুখখন সেতা হৈ পৰিল। সি থতমত খালে আৰু ক'লে, এইটো চলনা।
কিন্তু মহেশৰ আঁচনিবোৰ ৰমেশে আগতেই অনুমান কৰিছিল। তেওঁ গাঁৱৰ ৰাইজক আগত সত্য প্ৰকাশ কৰিলে। পাত্ৰটোত কেৱল শুকান ছাই আছিল, ই কাৰো হাতত দাগ পেলাব নোৱাৰিলে। মহেশে উন্মোচন হোৱাৰ ভয় কৰিছিল। গতিকে কোনেও লক্ষ্য নকৰে বুলি ভাবি আগতেই নিজৰ হাতত ছাই লগাই ল'লে। তেওঁৰ অপৰাধবোধ ছাইত নহয়, তেওঁৰ কামতেই নিহিত হৈ আছে। মহেশৰ প্ৰতাৰণাত ৰাইজ ক্ষোভিত হ'ল। লাজত মহেশে ক্ষমা বিচাৰিলে। ৰবিৰ কষ্ট হৈছিল যদিও তেওঁ মহেশক ক্ষমা কৰি দিলে। সত্যই মোৰ নামটো পৰিষ্কাৰ কৰিলে। আমি শান্তিৰে জীয়াই থকাটোৱে ভাল। সেইদিনাৰ পৰা সুন্দৰপুৰে বটগছৰ তলত এই ঘটনাটো হৃদয়ত ৰৈ গ'ল। প্ৰতাৰণাৰ শক্তি যিমানেই প্ৰবল নহওক কিয়, সত্যই শেষত জয়লাভ কৰিবই। সংঘাতৰ সময়ত আশাৰ ৰেঙনি হিচাপে ৰবিৰ সাহস আৰু ৰমেশৰ বুদ্ধিমত্তাক গাঁৱৰ মানুহে মনত পেলাই থাকে। আৰু সেইবাবেই প্ৰাচীন উক্তিটো সঁচা হৈ উঠিল, সত্যই সদায় জয়ী হয়, কাৰণ ইয়েই সেই পোহৰ যিটো কোনো ছাই নোমাব নোৱাৰে। আৰু যদি দোষী, তেনেহ'লে হাতত দাগ লাগিব। অস্বাভাৱিক পৰীক্ষাত গাঁৱৰ মানুহবোৰে হাহাকাৰ কৰি উঠিল। মহেশে ধূৰ্ত হাঁহি এটা মাৰি মান্তি হ'ল, কাৰণ তেওঁৰ বিশ্বাস আছিল যে এই কামটোৱে ৰবিক অপমানত পেলাব। ৰবি অত্যাধিক লজ্জিত হৈছিল। পৰীক্ষা আৰম্ভ হোৱাৰ আগত ৰমেশে ক'লে, পাত্ৰটোত পবিত্ৰ ছাই আছে, ই কোনো মিছা কথা নকয়। দোষী বিবেকৰ ওজন ছাইতকৈও গধুৰ হ'ব। মহেশক প্ৰথমে যাবলৈ কোৱা হ'ল। হঠাৎ অস্বস্তিত পৰি তেওঁ দ্বিধাবোধ কৰিলে। পাত্ৰটোৰ ৰহস্যময় শক্তিৰ বিষয়ে ৰমেশৰ দাবীৰ যদি সত্য হয়, তেন্তে হয়তো তেওঁৰ মিছা কথা ওলাই পৰিব। ৰিস্ক ল'বলৈ অনিচ্ছুক মহেশে ক'লে, এইটোৰ কোনো প্ৰয়োজন নাই, ৰবি স্পষ্টভাৱে দোষী। তেওঁৰ হতাশালৈ লক্ষ্য কৰক ৰাইজ। কিন্তু তেওঁৰ এই অভিনয়ক লৈ গাঁৱৰ মানুহ একো নক'লে। ৰমেশে জোৰ দিলে। মহেশে অনিচ্ছা সত্ত্বেও হাতখন পাত্ৰটোত ভৰাই দিলে। উলিয়াওঁতে তাৰ হাতখনত ছাইৰ দাগ লাগি আহিল। তাৰ পিছত ৰবিৰো পাল আহিল। চকু দুটা মুদি ফুচফুচাই এটা প্ৰাৰ্থনা কৰিলে আৰু ভিতৰত হাতখন ভৰাই দিলে। আৰু যেতিয়া হাতখন উলিয়াই আনিলে, সকলোৱে আচৰিত হ'ল। তেওঁৰ হাতখন পৰিষ্কাৰ হৈয়ে আছিল। মানুহবোৰে এই অবিশ্বাস্য ঘটনাটো দেখি আচৰিত হ'ল, কিন্তু সকাহো পাইছিল। ৰমেশে গাঁওবাসীক সম্বোধন কৰিলে, পাত্ৰটোৱে কথা কৈছে, মিছা কথাৰে আগুৰি থাকিলেও সত্যই সদায় প্ৰাধান্য পায়। ৰবি নিৰ্দোষী। মহেশৰ মুখখন হেঁচা হৈ পৰিল। সি থতমত খালে আৰু ক'লে, এইটো চলনা। কিন্তু মহেশৰ আঁচনিবোৰ ৰমেশে আগতেই অনুমান কৰিছিল। তেওঁ গাঁৱৰ ৰাইজক আগত সত্য প্ৰকাশ কৰিলে। পাত্ৰটোত কেৱল শুকান ছাই আছিল, ই কাৰো হাতত দাগ পেলাব নোৱাৰিলে। মহেশে উন্মোচন হোৱাৰ ভয় কৰিছিল। গতিকে কোনেও লক্ষ্য নকৰে বুলি ভাবি আগতেই নিজৰ হাতত ছাই লগাই ল'লে। তেওঁৰ অপৰাধবোধ ছাইত নহয়, তেওঁৰ কামতেই নিহিত হৈ আছে। মহেশৰ প্ৰতাৰণাত ৰাইজ ক্ষোভিত হ'ল। লাজত মহেশে ক্ষমা বিচাৰিলে। ৰবিৰ কষ্ট হৈছিল যদিও তেওঁ মহেশক ক্ষমা কৰি দিলে। সত্যই মোৰ নামটো পৰিষ্কাৰ কৰিলে। আমি শান্তিৰে জীয়াই থকাটোৱে ভাল। সেইদিনাৰ পৰা সুন্দৰপুৰে বটগছৰ তলত এই ঘটনাটো হৃদয়ত ৰৈ গ'ল। প্ৰতাৰণাৰ শক্তি যিমানেই প্ৰবল নহওক কিয়, সত্যই শেষত জয়লাভ কৰিবই। সংঘাতৰ সময়ত আশাৰ ৰেঙনি হিচাপে ৰবিৰ সাহস আৰু ৰমেশৰ বুদ্ধিমত্তাক